এটি বুজাব নোৱাৰা অনুভৱ 25/5/2024 বৰ্ষত আমি দুয়ো আন্দামান ফুৰিব গৈছিলোঁ আৰু তাত গম পাইছিলোঁ যে আমি মা দেউতা হ'বলৈ ওলাইছিলোঁ আৰু এনেদৰে আমাৰ জাৰ্ণিটো কমপ্লিট কৰি আছিলোঁ। পঞ্চমৰ মেট খোৱা, সপ্তমৰ মেট খোৱা, মোৰ ডিউটি আৰু তেখেতৰ ডিউটি, এই সকলোবোৰৰ মাজতে বহুত কিছুমান বিজুতি আহিছে। তথাপিও আমাক ৰীতা ভূঞা মেমে যিমতে আদেশ দিছিলে সেইমতে আমি সকলো কৰি গৈছিলোঁ আৰু তেওঁৰ এডভাইচ মতে আমি 20/1/2025 তাৰিখে এডমিট হ'লোঁ ৰাতিপুৱা আৰু সেইদিনাখনেই মেমে আমাক চিজাৰিয়ান কৰি দিম বুলি কৈছিলে আৰু তেওঁৰ মতে আমাৰ মাজত গোসাঁই ল'ৰা এটা জন্ম পালে আৰু জন্ম পায়াৰ পিছত এয়া ককাকৰ মাক দেউতাকৰ পিছত এয়া মামাক, আইতাক, দাদাক, জেঠীয়াক আৰু তেনেদৰে আমি ঘৰলৈ উভতি আহিলোঁ। চব ঠিকে থাকে। এয়া তাৰ বৰমাক দেউতাই বহুত আয়োজনেৰে আমাক আগবঢ়াইছিলে আৰু সেয়া মোৰ ভতিজা ল'ৰা আৰু তেনেদৰে আগবঢ়াই উঠি আকৌ আমাৰ মামাকৰ ঘৰত লৈ আহিছিলোঁ আৰু তাত চব ধুনীয়াকৈ জেঠীয়াকহঁতে আয়োজন কৰিছিলে আৰু এনেদৰে আজিলে আমি ঠিকে চলি আছোঁ বাৰু। ভগৱানৰ কৃপাত আশীৰ্বাদ কৰিব আমাৰ গোসাঁই ল'ৰাটো যাতে সদায় ভালে কুশলে থাকে। ধন্যবাদ।